নমস্কাৰ, আপোনালোকে চাব আৰম্ভ কৰিছে ডিজিটেল আসাম গাইড 2.0। আজি 12 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিওক। আজিৰ প্ৰথমটো খবৰ, বিজেপিৰ শপত গ্ৰহণ বয়কট কংগ্ৰেছৰ। বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ সম্পূৰ্ণৰূপে বৰ্জন কৰিছে প্ৰদেশ কংগ্ৰেছে। শপত গ্ৰহণত উপস্থিত নাথাকে কংগ্ৰেছৰ কোনো প্ৰতিনিধি বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। চৰকাৰক সুপৰামৰ্শ দিবলৈ বিৰোধী থাকিব, কিন্তু এনে অনুষ্ঠানলৈ নাযায় কংগ্ৰেছ দল। আজিৰ দ্বিতীয়টো খবৰ, হিমন্ত বিশ্ব শৰ্মাক লৈ ডাঙৰ ভৱিষ্যৎবাণী। এদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিব হিমন্ত বিশ্ব শৰ্মা। গংগগোত্ৰীৰ সাধু স্বামী নাৰায়ণে এই ভৱিষ্যৎবাণী কৰিছে। শপত গ্ৰহণ অনুষ্ঠানলৈ আহি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ আহিবলগীয়া দিনবোৰ খুবেই ভাল আৰু ভগৱানৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছে। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শপত গ্ৰহণৰ মাজতে কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। 10 লাখ যুৱক যুৱতীক 5 লাখ টকা এককালীন সাহায্য, চাহ বাগিচাত 100খন চৰকাৰী বিদ্যালয় স্থাপন, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি আৰু 15 লাখ পৰিয়ালক বিনামূলীয়া চৰকাৰী পকীঘৰ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। লগতে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ, ৰাহুল গান্ধী আৰু বিজয়ৰ ৰিল ব্লগ ইনষ্টাগ্ৰামৰ বিৰুদ্ধে নেতা ৰাহুল গান্ধী আৰু তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিক একেটা মঞ্চতে দেখা যোৱা এটা ভিডিঅ' ইনষ্টাগ্ৰামে ব্লক কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। 1 ঘণ্টাত 1 মিলিয়ন দৰ্শকে চোৱাৰ পাছতেই এই পদক্ষেপ লোৱাক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। অন্য এটা খবৰ, তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ। আজি অসমৰ বাবে এটা ঐতিহাসিক দিন। আজি তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশাল জনসভাত আনুষ্ঠানিকভাৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অতুল বৰা, অজন্তা নেওগ, উৰ্খাও গৌৰৱ ব্ৰহ্ম, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ লগতে বহু শীৰ্ষ নেতা উপস্থিত আছে। আজিৰ অন্য এটা খবৰ, অসমত বলবৎ হ'ব UCC। নতুন চৰকাৰ গঠন হোৱাৰ পাছতে অসমত UCC বলবৎ কৰা হ'ব বুলি শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বাল্য বিবাহ আৰু বহু বিবাহ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। অন্য এটা খবৰ, পশ্চিমবংগত বিজেপি চৰকাৰৰ একশ্যন আৰম্ভ। পশ্চিমবংগৰ শাসনভাৰ লোৱাৰ পিছতেও শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপি চৰকাৰে কপিয়লৰ কাম আৰম্ভ কৰাৰ পদক্ষেপ লৈছে। লগতে সীমা সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়নৰ বাবে আজিৰ পৰাই বংগত BNS প্ৰয়োগ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমখন কেবিনেট। অন্য এটা খবৰ, পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াক লৈ বিতৰ্ক। শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালা উপস্থিত থকাক লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজিৰ অন্য এটা খবৰ, নিট পৰীক্ষাৰ পেপাৰ ফাদিলক লৈ সমালোচনা। নিশাৰ পাছত নিশা উজাগৰে থাকি পৰীক্ষাৰ প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলি নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। অন্য এটা খবৰ, গৌৰৱ গগৈৰ অসমীয়া উচ্চাৰণক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ কটাক্ষ কৰিছে। অসমীয়া ভাষা নিশিকাকৈ নিৰ্বাচন জিকিব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে ৰকিব হুছেইন থকালৈকে কংগ্ৰেছ দল ডুবিয়ে থাকিব বুলি তেওঁ মন্তব্য কৰিছে। আজিৰ অন্য এটা খবৰ, ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকটৰ মোকাবিলা কৰিবলৈ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ ব্যৱহাৰ কম কৰিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ অন্য এটা খবৰ, নিৰ্বাচনৰ ফলাফলক লৈ তৃণমূল কংগ্ৰেছৰ গোচৰ। বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু HIR EVMক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তৃণমূল কংগ্ৰেছ, বিজেপি আৰু তৃণমূলৰ জয়ৰ ব্যৱধানক
লৈ সন্দেহ প্ৰকাশ কৰি সাংসদ কল্যাণ বেনাৰ্জীয়ে এই অভিযোগ উত্থাপন কৰিছে। অন্য এটা খবৰ, নাৰী সুৰক্ষাক লৈ ব্যৱস্থা গ্ৰহণৰ দাবী। নতুন চৰকাৰক লৈ আশাবাদী কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে অসমৰ জলহস্ত সমস্যাসমূহৰ লগতে বিশেষকৈ নাৰী সুৰক্ষা আৰু নিৰাপত্তাক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৱন খেৰাৰ কথা, যেতিয়াই আপুনি মুখ খোলে দেশৰ পৰা কিবা বিচাৰে, নিৰ্বাচনৰ আগত ভোট পাছত ত্যাগ, এইদৰে প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ পৱন খেৰাই। অন্য এটা খবৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ 3খন পঞ্চায়ত। নগাঁও, ডিব্ৰুগড় আৰু শোণিতপুৰৰ 3খন পঞ্চায়তক লৈ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2025 আগবঢ়োৱা হৈছে। অহা 3 জুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ বঁটা প্ৰদান কৰিব। অন্য এটা খবৰ, ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ হাই এলাৰ্ট। অসমৰ ভিন ভিন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ-গছনি উভালি পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰিছে। অন্য এটা খবৰ, নগাঁৱৰ ৰূপৈহাটৰ নিজ লাও খোৱাত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনা। ৰূপজ্যোতি দাস আৰু বিধু মণ্ডল নামৰ 2জন যুৱক থিতাতে নিহত হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। অন্য এটা খবৰ, AIMIM লৈ সন্ত্ৰাসবাদী সংগঠনৰ আখ্যা। আছাদ উদ্দিন ওৱাইচিৰ দলক সন্ত্ৰাসবাদী সংগঠন আখ্যা দি বিজেপি মন্ত্ৰী নীতিশ ৰাণাই লাডেন আৰু ওৱাইচিৰ আদৰ্শক একেই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অন্য এটা খবৰ, উচ্চ ন্যায়ালয়ত শ্যাম কানু মহন্তৰ জামিনৰ আবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তই ফাষ্ট ট্ৰেক আদালতত জামিন নাকচ হোৱাৰ পাছত এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন দাখিল কৰিছে।